Hello everyone, welcome back to my YouTube channel. আজি উৰুকা আমি কেনেকৈ পালন কৰোঁ আপোনালোকে চাই থাকিব শেষলৈকে আৰু সকলোকে আজি বিহুৰ শুভেচ্ছা জনালোঁ। ইয়াতে মিউজিক বাজি আছে যিহেতু মই একো ক'ব পৰা নাই, বহুত জোৰছে জোৰছে মিউজিক বাজি আছে আৰু মিউজিকখিনি যদি মই দি দিওঁ মোৰ কপিৰাইট লাগি যাব, সেইকাৰণে মই এনেকৈ ৰেকৰ্ডিং কৰিয়ে কৈ আছোঁ আপোনালোকক। এয়া আৰু ইয়াতে টিকলাকেইটাই নাচি আছে, একদম গান লগাই পূৰা মানে উৎপাত আৰু সিহঁতৰে ফূৰ্তি আৰু এয়া আমি তৈয়াৰী কৰি আছোঁ। মই চালাড বনাই আছোঁ, মই আৰু মানে বায়ে বাঢ়ি চালাড বনাই আছোঁ আৰু সকলোৱে কৰি আছে বাৰু। আমি অলপ এডভান্স মানে পিছত তেতিয়াহে আমি নাচিব পাৰিম মানে। আমাৰ মানে কি আছিলে, প্ৰথমত কামখিনি শেষ কৰি ল'ম আৰু মই ঘৰলৈ আহিছিলোঁ। মায়ে এনেকৈ লাড়ু বনাই আছে, এইফালে পিঠা বনাই আছে। মই বাৰু একো কৰিব পৰা নাই কাৰণ তাতেই আছোঁ মই। আজি কেনেকৈ লাগিছে? ভাল লাগিছে? বিহু বিহু লাগিছে? অঁ, ঠাণ্ডা লাগিছে নেকি? ঠাণ্ডা লাগিছে? ঠাণ্ডা লাগিবই না? আপোনাৰ ঠাণ্ডাই আছে আৰু আপোনাৰ কেনেকুৱা লাগিছে? আপোনাৰ বিহুটো ভালকৈ কেনেকুৱা লাগিছে আপোনাৰ? অঁ, বিহুটো এতিয়া মানে খাবলৈ নহ'লেই। আমি বনাইছো আমি। আপোনাৰ কেনেকুৱা লাগিছে? আপোনাৰ কেনেকুৱা লাগিছে বিহুত আজি? মজা লাগিছে। আমাৰ লাইট খাই দিয়া বুলি কি বনাই আছা? চিকেন? বা খাবা আৰু একদম টেষ্টি। লগা আমাৰ ভোক লাগিছে আৰু দেই। অঁ, ভোক লাগিছে আমাৰ। আৰু এইফালে ভাত চাত বনাই মেলি চব শেষ আৰু আমি নাচি আছোঁ, এনেকৈ চবে ফূৰ্তি কৰি আছে আৰু এতিয়া আমি ভাত খাম আৰু দেই। এইখিনি ভালকৈ ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ, মই খাই থকাৰ পৰাই অকণমান দেখুৱাই দিছোঁ দেই। এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালৈ আহি লগ পাই আছোঁ দেই। আৰু এয়া মই ওলাই ল'লোঁ, কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত। আৰু এয়া হাই কৈছে, সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছে। এয়া মায়ে চাকিবিলাক কিবাকিবি নিয়ম কৰি আছে আৰু আমি জ্বলাম আৰু অলপ পিছতে, এইবিলাক নিয়ম শেষ হওক। আৰু এয়া আমাৰ মেজি জ্বলি গ'ল, মানে আমাৰ বেয়াও লাগিছে অকণমান কাৰণ সকলোৱে মিলি বনাইছিলোঁ আমি আৰু বহুত ফূৰ্তি এটা হৈ আছিলে। মেজিটো মানে বনাম, থাকিম ইয়াতে, খাম, তেনেকুৱা টাইপৰ আৰু তথাপি আৰু এয়াই ফূৰ্তি নহয় জানো। আৰু এতিয়া আমি অলপ চাহ পিঠা খাওঁ এনেকৈ। গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।